আমি কিমানখন যে নমতা বিয়া খালোঁ হিচাপে নাই। কেতিয়াবা শান্তি বিয়া, কেতিয়াবা বৌ বিয়া, মুঠতে বিয়া। ময়োচোন কিমানখন যে বিয়া খালোঁ ঠিক নাই। কালি নিউজ এটা পালোঁ মোবাইলত, নমতা বিয়া খোৱাৰ কাৰণে এজনক আঁঠু কঢ়ালে হেনো। লগৰ এজনৰ লগতে গৈছিলে হেনো বিয়া খাবলৈ। বাই, মইচোন কেতিয়াবা তোৰ লগত যাম। অকলে যাব বেয়া পাওঁ বুলিহে যাওঁ মোক মতা নাই বুলি আঁঠু কঢ়াই থ'লে হ'ব জানো? তাকেতো, মানুহ ইমান তললৈ নামি যাব পাৰে, ভাবিলে লাজেই লাগে ঐ। মানুহে আলহী আহিলে আদৰি আনিবহে লাগে, কিন্তু সেইকেইটাই উঠা বহাহে কৰালে। মানুহ ভিতৰতে নপৰে সেইকেইটা। হয়তো বাই, মানুহৰ সন্মানতকৈ এসাঁজ ভাত ডাঙৰ হ'ব নোৱাৰে। এজন মানুহক এসাঁজ খুৱাব পাৰিলে নিজৰে মনটো ভাল লাগিব, নহয় জানো বাই? কেনেনো নহয় ঐ ভনী। আমাৰ ইয়াত কিন্তু কয়, আহিলি ভালে কৰিলি, আহ বহি। চাহ তামোল দিয়ে, ভাল ব্যৱহাৰ কৰে। কুকুৰৰ দৰে ব্যৱহাৰ নকৰে, মানুহে মানুহৰ দৰে ব্যৱহাৰ কৰিব লাগে। আমি খোলা মনৰ মানুহ যে, আলহী আহিলে আদৰিহে আনো। চিধা মানুহ, চিধা কথা। মানুহৰ লগত সদায় মিলি থাকিব লাগে। আজি বেলেগৰ লগত হৈছে, কাইলৈ আমাৰ লগতো হ'ব পাৰে। কি নহ'ব মানে আছে। আৰু এনেকুৱা কৰি কি পায় কচোন কি পাব আৰু, নিজৰ যি মানসিকতা সেইটো উদঙাই দিছে সি যে এটা কুকুৰ সমানো নহয় বুলি। হয় ভনী, জীৱনটো দুদিনীয়া। এই দুদিনীয়া জীৱনটো মানুহ হিচাপে জীয়াই থাকিব লাগে। আজি পইচা আছে বুলি কি সদায় মোৰ লগত পইচা থাকিব নেকি? পইচা যদি বেছি থাকে অলপ অহংকাৰী হয়ে। কেইদিননো, এদিনটো মৰি যাম, কোনে মনত থ'ব? কোনেনো মনত থ'ব? গতিকে আমি যদি সমাজত ভাল কৰ্ম কৰি যাওঁ, তেনে নিশ্চয় সকলোৱে মনত হ'ব। পিছত ক'ব, আমুকীজনী বা আমুকাটো বহুত ভাল মানুহ আছিল দেই। আৰু বেয়া মানুহ হ'লে ক'ব, এইজনী বা এইটো মৰিলে বাউৱে হ'ল, ইমান উৎপাত, অহংকাৰী আছিলে। যিকেইজনে কাণত ধৰাই উঠাব পাইছিলে, সেইকেইজনো এদিন সেনেকুৱা অৱস্থাই হ'ব। জীৱনৰ গতি কোন দিগি কেতিয়া লৈ যায় আমি কোনেও গমেই নাপাওঁ। বাই, মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় কোৱাখানো। আজিকালি মানুহৰ প্ৰতি বিশ্বাস গুণ কমি আহিবহে ধৰিছে, জানিছ ভনী? কিছুমানে ছ'চিয়েল মিডিয়াত বহুত ভালকৈ লিখে, কিন্তু আচলতে সেনেকুৱা নহয়। মানুহৰ মনটোহে ভাল হ'ব লাগে আনক দেখাবলৈ নহয়। সঁচা অন্তৰৰ পৰা ভাল হ'ব লাগিব। মানুহৰ লগত কথা বতৰা পাতিলে বহুতখিনি গম পোৱা যায় কেনেকুৱা মানুহ। যিজন মানুহ সঁচাকৈ বাউ, সেইজনে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে, নিজক বুজি পায়। আৰু কিছুমান এনেকুৱা মানুহ আছে সাপ হৈ খুটিব, বেজ হৈ যাইব আকৌ, জানিছ আপুনি? বেলেগৰ উন্নতি দেখিব নোৱাৰা এজাত থাকেই, বেলেগৰ আগত বেয়াকৈ কৈ ফুৰা। নিজৰ দুখখিনি কিন্তু উলটি নাচায়, অকল আনৰ দুখখিনি খুচৰিব জানে, আনক বেয়াকৈ ক'ব জানে। আজিকালি চবে নিজক লৈ ব্যস্ত হৈ গৈছে, আনৰ কথা যেন ভাবিবলৈ সময়েই নাই। সৰু ডাঙৰ হ'লেও আমি চবেই মানুহ। কিছুমানে আকৌ মানুহ চাই ব্যৱহাৰ পাতি বেলেগ। ধনী ঘৰৰ হ'লে মিহি মাত, আৰু যদি দুখীয়া ঘৰৰ হয় ডাঙৰ মাত। সেই ঠেলাৱালা, ৰিক্সাৱালা কেইজনলৈ মন কৰিলে গম পোৱা যায়, কিছুমানে কি দমত মাতিব। হ'ব পাৰে কামত সৰু বৰ, কিন্তু তেওঁতো এজন মানুহ। আৰু সেই ফুটপাথত দোকানদাৰ কেইজনে দিনটো কিমান যে বেয়া গালি শুনিব লগা হয় ঠিকে নাই। কম বুলি ক'লে চবে বেয়াকৈ ক'ব পাৰে, কিন্তু নকয় আত্মসন্মানৰ কথা আছে যে। হ'ব ভনী, কথা পাতিলে ওলাই গৈয়ে থাকে। সেই বেলেগ এদিনে পাতিম বাৰুকে দেই ভনী।